ৰাজেম ভিডিঅ' ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মানে কি হ'ল, আমি এইখন ৱাল গাঁঠিম বুলি আহিছিলোঁ। এই ৱালখন ইয়াৰ পৰা তালৈকে গাঁঠিম বুলি আহিছিলোঁ। তো গাঁঠনি কৰা নহ'ল, কাৰণ বৰষুণ আহিল। সেই আমি পোষ্ট ঢালিম বুলি পোষ্টকেইটা ফাৰ্মাৰ্টিং কৰিলোঁ। আৰু পোষ্ট এয়া ফাৰ্মাৰ্টিং কৰিছোঁ, মোটামুটি 8-9টা ফাৰ্মাৰ্টিং কৰিলোঁ। সেইটো পাৰ্ট হৈ গ'ল, গাঁঠনি কমপ্লিট হৈছে। আৰু এইখিনিতে দুখন ৱাল বাকী আছে নেকি, এই দুখন ৱাল বাকী আছে। এইখন এখন আৰু এখন আছে এইটো পাৰ্টত এখন আছে। এইখনত দেখুৱাব লাগিব। এইখন এখন এইটো পাৰ্টত আছে। এই দুখন ৱাল কৰিব আছে। এইটো পাৰ্ট কমপ্লিট হৈ গৈছে। আৰু এইটো লাইন যে খালী দেখা পাইছে আপোনালোকে, সেইটো এটা লাইন খালী আছে, সেইটো কৰি দিয়া যাব। এইখিনিতে এইকেইটা লাইন ক্লিয়াৰ হৈ গ'ল। এইখিনি কাম আজি কৰিলোঁ। এইখিনি ফুটা টানি থোৱা আছে। আৰু বৰষুণ অহাৰ কাৰণে আমাৰ থকা জেগা অসুবিধা, তাৰ কাৰণে দুখন টিং আমি ওপৰত তুলি লৈ তলতে এনেকৈ থাকিলোঁ। আৰু এতিয়া আকৌ পোষ্ট ঢালিব আৰম্ভ কৰিছোঁ। এইটো পোষ্ট আমি ঢালাই আৰম্ভ কৰিছোঁ। এইটো পোষ্ট ঢালিছোঁ। এইটো এটা লেবাৰ পানী আনিব গৈছে, এইটো আহি আছে। এনেকৈ আমি কামবিলাক কৰি থাকোঁ আৰু